সাংবাদিকক অপহৰণ কৰি নিশংসভাৱে হত্যা ৰাজ্যত আন এটা ভয়ংকৰ ঘটনা সাংবাদিকতাৰ জৰিয়তে সমাজৰ বাবে কাম কৰি গৈছিল বকুৰ জাম্বাৰীৰ এজন আব্দুৰ ৰউফ আলমগীৰে বিভিন্ন সময়ত অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতিছিল লিখিছিল আব্দুৰে সাংবাদিকতাই যেন কাল হল আব্দুৰ ৰউফৰ বাবে 24 জুনত দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰিছিল আব্দুৰ ৰউফক তাৰ পাছৰে পৰা আব্দুৰক বিচাৰি হাহাকাৰ কৰিছিল পৰিয়ালে কিন্তু কোনো সংকট্য পোৱা নাছিল নিৰুদ্দেশৰ পাছতেই খবৰ দিয়া হৈছিল আৰক্ষীক কিন্তু আৰক্ষীয়েও আব্দুৰৰ কোনো সন্ধান উলিয়াব পৰা নাছিল অৱশেষত শিঙিমাৰী কলহী নদীত উপঙি উঠিল আব্দুৰৰ মৃতদেহ তাৰ পাছতেই চাঞ্চল্য সমগ্ৰ অঞ্চলত সাংবাদিকতাৰ কাল হল নেকি আব্দুৰ ৰউফ আলমগীৰৰ বাবে কোনে আৰু কিয় হত্যা কৰিলে আলমগীৰক ক্লু বিচাৰি হাবাথুৰি খাইছে বকু আৰক্ষীয়ে ৰাইজৰ মাজতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ অমায়িক স্বভাৱৰ উচ্চ শিক্ষিত যুৱক তথা সাংবাদিকতাৰ জৰিয়তে সামাজিক কামত আগভাগ লোৱা যুৱক আব্দুৰ ৰউফ আলমগীৰৰ শত্ৰু কোন নিৰুদ্দেশৰ পাছতে কিয় তৎপৰতা নেদেখুৱালে আৰক্ষীয়ে বিগত সময়তো সমাজত ঘটি থকা অপকৰ্মৰ বিৰুদ্ধে সততে সৰব হোৱা দেখা গৈছিল আব্দুৰ ৰউফ আলমগীৰক বকুত চলা ড্ৰাগছৰ বেহাক লৈও কৰিছিল বাতৰি হত অমায়িক আব্দুৰে এই ভাল কাম কৰি কাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলে কিয় এই কৰুণ মৃত্যুক খাবতি ল'বলগীয়া হ'ল উদীয়মান যুৱক আব্দুৰে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ আজি আমি জিকেএছ প্ৰেছ ক্লাবৰ তৰফা এজন সাংবাদিকক এনেকৈ এইভাবে হেৰুৱাম বুলি সপোনতো ভবা নাই আলমগীৰ আব্দুৰ ৰউফ আলমগীৰ তেওঁক আজি হেৰুৱালোঁ কাৰণ তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে নিউজ সংগ্ৰহ কৰাত অতি পাৰ্গত আছিলে সেয়াই বোধহয় কাল হ'ল তেওঁৰ জীৱনৰ কাৰণে প্ৰথম দিনাখন তেওঁক অপহৰণ কৰা হ'ল তাৰ পিছদিনাখন তেওঁৰ মোবাইল উদ্ধাৰ হ'ল আৰু আজি পানীত নদীত আহি থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হ'ল এই ঘটনাৰ গোমগৰ ঘটনাক আমাৰ জিকেএছ প্ৰেছ ক্লাবৰ তৰফৰ পৰা গৰিহণা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কাৰণ তেওঁলোকৰ সাহস নাই আমাৰ সৈতে জবাবদি হ'বলৈ তেওঁলোকৰ সাহস নাই এই দুৰ্নীতি বা এই দুষ্টচক্ৰৰ বিজিকে কাম কৰিবলৈ এৰিবলৈ তেওঁলোকৰ সাহস নাই তেওঁলোকৰ সাহস নাই যে ন্যায্য নিৰপেক্ষভাৱে সমাজখন চলক কিন্তু এই ন্যায্য নিৰপেক্ষ আৰু সৎভাৱে সমাজ চলাৰ ক্ষেত্ৰত আমাৰ সাংবাদিকসকলৰ যি ভূমিকা এই ভূমিকা আমি পালন কৰিয়ে যাম অসুবিধা নাই এই আলমগীৰৰ দৰে আমি এজন শ্বহীদ হ'ম অসুবিধা নাই কিন্তু এটা জায়গাত অসুবিধা হৈ আছে এনেকৈ যদি সদায় সাংবাদিকসকল নিগ্ৰহৰ বলি হ'বলগীয়া হয় তেতিয়াহ'লে এই সমাজ চলিব কেনেকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আঘাত হানা এইটো সাধাৰণ কথা নহয় ধেমালি কথা নহয় আৰু অতি তীব্ৰ ভাষাৰে গৰিহণা দি নিন্দা কৰিছোঁ আৰু প্ৰশাসনক অসম চৰকাৰক আৰু আৰক্ষী উচ্চপদস্থ বিষয়ালৈ অনুৰোধ জনাইছোঁ দোষীক উপযুক্ত শাস্তি দিয়ক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক আৰু তেওঁৰ সৈতে যিমান কেইজন জড়িত আছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি ফাঁচী কাঠত ওলমাই দিয়ক কাৰণ যাতে দ্বিতীয়বাৰ এই কাম কৰিবলৈ কোনো সাহস নকৰে আৰু যদি এই ঘটনাৰ উচিত তদন্ত নহয় দোষীক উপযুক্ত শাস্তি দিয়া নহয় বা ক'ৰবাত যদি গাফিলতি বা হেমাহি আমাৰ নজৰত পৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে আমি আন্দোলন কৰিম লাগিলে ৰাজপথত বহিম লাগিলে আমি যিমানৰ পৰা যিমানলৈ মানে আমি ৰাজপথত ওলোৱাৰ কাৰণে বা যেনে প্ৰতিবাদ কৰি যিবিলাক মানে নিয়ম বা কানুন বা যেনেকুৱা কাৰ্যসূচী হাতত ল'বলগীয়া হয় আমি ল'বলৈ বাধ্য হ'ম আৰু নিশ্চয় আমি কৰিম শেষৰবাৰ আৰু এবাৰ অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই দোষীক শাস্তি দিয়ক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক ফাঁচী কাঠত ওলমাই দিয়ক ঘৰ হ'ল হাতীপাৰাত তাৰ দেউতাক হ'ল হাতীপাৰা আঞ্চলিক হাইস্কুলৰ হেডমাষ্টাৰ প্ৰধান শিক্ষক আছিলে দেউতাকৰ নাম আব্দুল চামাদ আলমগীৰ তেওঁ মানে সাংবাদিকতাৰ লগতো জড়িত আছিলে আৰু লগতে তেওঁ মানে পাঞ্জাৱ নেশ্যনেল বেংকৰ CSP এটা জাম্বাৰীত মানে খুলিছিলে তেওঁ মানে জাম্বাৰীৰ পৰাই নিৰুদ্দেশ হৈছিল ৰাতি 7টা বজাৰ পৰা শনিবাৰে 7টা বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল আজি হয়তো কলহী নদীৰ 1 নম্বৰ জাম্বাৰীৰ বামুৰাত ডেড বডিটো পোৱা গ'ল এইখিনি ভাহি আহি আছিল প্ৰত্যক্ষদৰ্শীয়ে দেখি মানে লাষ্টত হয়তো ডেড বডিটো ওচৰত আনি মানে উঠালে আঘাতৰ চিনটো এনেই দেখা যায় ফুলি গৈছে কাণ দুখন কাটা আছে জাগাই জাগাই অলপ স্পটৰ যদিও ফুলিছে অলপ স্পট দেখা যায় ব্যুৰ ৰিপৰ্ট থা হেছটেগ অসম